নমস্কাৰ বন্ধু বান্ধৱীসকল বহুত দিনৰ পিছত লৈ আহিছোঁ আপোনালোকলৈ এটা ৰেচিপি কাৰণ ইমান দিনে মই দি আছিলোঁ ট্ৰেভেল ব্লগবিলাক নাইছা যদি এবাৰ চাই ল'ব গৈ পানি যি হওক ৰেচিপিটো ষ্টাৰ্ট কৰোঁ তাৰ কাৰণে মই এটা লৈছোঁ ফুলকবি আৰু ফুলকবিটো ল'লোঁ এয়া কাটি এনেকৈ ফুলকবিখিনিও মিহি মিহিকৈ কাটিব নালাগে এনেকৈ ডাঙৰ ডাঙৰকৈ কাটিব আৰু ইয়াতে ল'লোঁ দুটা আলু আৰু আলু দুটা গুচাই ল'লোঁ আৰু গুচাই লোৱা আলুগিটা মানে এটা আলুক আপোনালোকে 4 ভাগ কৰি কাটিব ডাঙৰকৈ আৰু তাৰ পিছতে এই গুটেখিনি মই এবাৰ লৈছো এয়া ধুই তাৰ পিছতে এই ধুই লোৱা আলু ফুলকবিখিনি এখন কেৰাহীত দিলো ঢালি আৰু ইয়াতে দিছো এয়া 2 কাপ পানী আৰু অকণমান নিমখ আৰু এইখিনি এতিয়া গ্যাস অন কৰি বইল কৰি লম আৰু বইল হোৱাৰ পিছতে বইল কিন্তু খুব বেছিকৈ বইল কৰিব নালাগে অকণমান বইল হোৱাৰ পিছতে এয়া লৈছো নমাই আৰু বাকি মোৰ ভিডিওবিলাক ভাল লাগিলে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি যাবলৈ কিন্তু নাপাহৰিব আৰু ইয়াৰ পিছতে আৰু এখন কেৰাহী বহাইছো আৰু কেৰাহীখন গৰম হোৱালৈকে এয়া ফুলকবি আৰু আলুখিনিত মই দিছো অকণমান নিমখ আৰু অকণমান হালধি আৰু গুটেখিনি খুব ভালকৈ মিহলাই লৈছো আৰু এপিনে কেৰাহী গৰম হৈ গ'ল এয়া দিছো ৰিফাইন তেলতে এই ফুলকবিখিনি দি দিছো আলুখিনি কিন্তু দিয়া নাই আৰু ফুলকবিখিনি একেলগে গুটেখিনি নাই ঢলা মই এয়া আধাখিনি দিছো আৰু আধাখিনি দুবাৰত ফুলকবিখিনি ফ্ৰাই কৰি লওঁ গুটেখিনি আৰু বাকি থকা ফুলকবিখিনিও এয়া দি দিছো আৰু এই ফুলকবিখিনি ফ্ৰাই হোৱালৈকে বলক আমি এটা মছলা পেষ্ট বনাই লওঁ তাৰ কাৰণে ললো এটা পিয়াজ আৰু পিয়াজটো এনেকৈ কাটি লৈছো আৰু এয়া কাটি লোৱা পিয়াজখিনি এয়া মিক্সাৰ বাটিটোতে দিছো আৰু ইয়াতে দিম মই 2 চামুচ পোস্ত আৰু ইয়াতে দিম মই 2টা জলকীয়া আৰু ইয়াতে দিম এয়া কেটামান কাজু কিন্তু অপচনেল হয় আপোনালোকৰ ওচৰত কাজু নাথাকিলে নিদিবও পাৰে বা দিলেটো টেষ্টটো ভাল হয় আৰু তাৰ পিছতে এইখিনি মিহিকৈ পিছি ললো এই পিছাখিনি সাইডত ৰাখিছো আৰু আমি যে ফুলকবিখিনি ফ্ৰাই হ'বলৈ ৰাখিছিলো সেইখিনি ফ্ৰাই হৈ গ'ল এইখিনিও নমাই লৈছো ফুলকবিখিনি আৰু যি তেলত ফুলকবি ভাজিছিলো সেই তেলতে মই আৰু অকণমান ৰিফাইন তেল দিলো আৰু তাতে দিছো 3টা ইলাইচি আৰু এটা তেজপাত আৰু একদমে অকণমান দিম এয়া গোটা জিৰা একদমে অকণমান দিছো তাৰ পিছতে বইল কৰি থোৱা আলুখিনি দি দিলো আলুখিনি অকণমান ফ্ৰাই হোৱাৰ পিছতে এয়া পিছি থোৱা এইখিনি ঢালি দিছো আৰু এয়া দিছো আদা ৰচুন পিছা আধা চামুচতকৈও কম আদা ৰচুন পিছা কিন্তু খুব এটা বেছি নালাগে একদমেই কম দিব আৰু ইয়াৰ পিছতে মই দিছো ওপৰৰ পৰা এয়া গৰম মছলা অকণমান কাশ্মীৰী ৰেড চিলি পাউডাৰ অকণমান জিৰা পাউডাৰ আৰু অকণমান ধনিয়া পাউডাৰ মছলা কিন্তু খুব এটা বেছিকৈ নিদিব সব অকণমান দিব মানে একদম চামুচখনৰে আধা চামুচতকৈও একদম কম মছলা দিব যিমান কম হয় অকণমান মানে টেষ্টটো যাতে আহে বেছি মছলা ফিল নহয় আৰু ইয়াতে মই লৈছো এয়া এপেকেট দৈ আৰু ইয়াতে উলিয়াই লৈছো ইয়াতে মই কাপত আধা কাপ দৈ লৈছো এয়া সব হাফ কাপ লিখা আছে হাফ কাপ মই দৈ লৈছো এই দৈখিনি খুব ভালকৈ ফেটি লম আৰু দৈ যিকোনো তৰকাৰীত আপোনাৰ দৈ ব্যৱহাৰ কৰিলে দৈখিনি ডাইৰেক্ট দি নিদিব নহলে পায় অকণমান এই ফটা নিচিনা হৈ যায় গোটা বান্ধি থাকে বেয়া লাগে খাবৰ কাৰণে এনেকৈ খুব ভালকৈ ফেটি ল'ব ফেটি লোৱাৰ পিছতহে আপুনি ব্যৱহাৰ কৰিব আৰু এইখিনি মছলাখিনি খুব ভালকৈ ভাজি লোৱাৰ পিছতে এইখিনি দৈখিনি ঢালি দিছো আৰু এই বাটিটোতে আৰু অকণ পানী লৈ পানি ইয়া পানীখিনিও ইয়াতে দি দিছো আৰু মছলাখিনি কিন্তু খুব ভালকৈ ভাজিব নহলপা মছলাৰ গোন্ধটো থাকি গ'লে তৰকাৰীখন বেয়া হয় আৰু ইয়াৰ পিছতে এয়া ফুলকবিখিনিও ঢালি দিছো আৰু ফুলকবিখিনি এয়া মিলাই নিমখটো চেক কৰি নিমখ দি দিলো আৰু নিমখটো লাষ্টত চেক কৰিছো কাৰণ সবতে অকণমান ফুলকবিত অকণমান আলুত অকণমান সবতে অকণমান নিমখ আছিল আৰু লাষ্টতহে নিমখটো গম পোৱা যায় সেই কাৰণে লাষ্টত নিমখটো চেক কৰি দিলো বাকি এয়া
আপোনালোকে এনেকেও কিন্তু খাব পাৰে যদি আপোনালোকক গ্ৰেভি নালাগে মই কিন্তু ইয়াত অকণমান পানী দিম ইয়াৰ যিটো জোল হয় গ্ৰেভি হয় সেই গ্ৰেভিটো কিন্তু বহুত টেষ্টি হয় খাবলৈ সেইটো কাৰণে মই ইয়াতে দিলোঁ আধা কাপ পানী আৰু আধা কাপ পানী দি অকণমান দেৰি হ'বলৈ দিম আৰু আপোনালোকে এই ৰেচিপিটো ঘৰত ট্ৰাই কৰি চাবচোন আপোনালোকৰ সঁচাই বহুত ভাল লাগিব আৰু মোৰ হাজবেণ্ডৰ বহুত ফেভৰেট ৰেচিপি হয় আৰু আজি লাঞ্চ কৰিবলৈ এতিয়া অকণ পিছতে আহিয়ে আছে আৰু আজি এই ফুলকবি তৰকাৰীখন দেখি পাই কিন্তু তেওঁ বহুত হেপী হ'ব যিমানেই মাছ মাংস খাওঁ লাগিলে কেতিয়াবা এনেকৈ তৰকাৰী এখন খায়ো ভাল লাগে দিয়কচোন বহুত টেষ্টি হয় আপোনালোকে নিশ্চয় ট্ৰাই কৰিব যি হওক এয়া লাষ্টত মই দিলোঁ এচামুচ ঘি আৰু যি এয়া ঘি দিয়াৰ পিছতে একচুৱেলি তৰকাৰীখন আৰু টেষ্টি হয় খাবলৈ এবাৰ আপোনালোকে ট্ৰাই কৰি চাব আৰু এয়া ঘি দি পানি মই গেছ বন্ধ কৰিছোঁ আৰু এয়া মোৰ ফুলকবি আলুৰ তৰকাৰী একদমেই ৰেডি আশা কৰিছোঁ মোৰ ভিডিঅ'বোৰ আপোনালোকৰ ভাল লাগে আৰু ভাল লাগিলে ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ কিন্তু নাপাহৰিব মোৰ চেনেলটো দেখাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ ভালে থাকক